নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এখন বিশেষ দাইল, যিখন দাইলক এয়া বাসুদেৱ দৌল দেখিছেনে? দৌলৰ সংলগ্ন যি নামঘৰ আছে, নামঘৰত কৃষ্ণ গোসাঁই মূৰ্তি আছে আৰু এই কৃষ্ণ গোসাঁইক আগবঢ়োৱা হয়। আৰু এই দাইলখন পানীভোগ নামেৰে বিখ্যাত। এই দাইলখন মই আপোনালোকক দেখাবলৈ লৈছোঁ। আজি যিহেতু বৃহস্পতিবাৰ আমি নিৰামিষ খাওঁ, সেইকাৰণে দাইলখন আগবঢ়াইছোঁ। আপোনালোকেও কেতিয়াবা নিৰামিষত ৰান্ধি খাই চাবচোন, বৰ সোৱাদ। তাৰ কাৰণে ৰহৰ দাইল, মগু দাইল, মচুৰ দাইল একেলগ কৰি 2 ঘণ্টামান তিয়াই থৈছোঁ আৰু বিভিন্ন ধৰণৰ শাক পাচলি মিহলি কৰি কাটি লৈছোঁ। এয়া মই কেৰাহী গৰম কৰি তাতে পানী দিছোঁ। পানীটো জোখমতে দিব, যাতে পিছত আকৌ পানী দিব লগা নহয়, তেতিয়া সোৱাদটো কমি যাব। আৰু বহুত বেছিকৈও নিদিব, কাৰণ ইয়াতে যথেষ্টখিনি পাচলি দিব লাগিব। পানী বেছি দিলেও আকৌ উতলি পৰি যাব। ইয়াত দাইলখিনি আধা সিজা হওঁতেহে মই পাচলি দিছোঁ, যাতে পাচলিখিনি বেছিকৈ সিজি নাযায়। বহুতখিনি পাচলি দি কম জুইত সিজাইছোঁ, এয়া পানীটো শুহি নাযাবৰ কাৰণে। এয়া দেখিছেনে, বৰ ধুনীয়া হৈছে ৰংটো। কিন্তু এই ৰংটো হালধিৰ পৰা অহা নাই, এই দাইলখনত হালধিৰ ব্যৱহাৰ নহয়। যিহেতু ৰঙালাও দিয়া আছে, সেইকাৰণে কালাৰটো আহিছে। আৰু কাষতে এটা কেৰাহীত মই ঘিউ 2 চামুচ গৰম কৰি তাতে শুকান জলকীয়া দি এয়া ফোৰণ লগাইছোঁ। দাইলখনৰ বিশেষত্ব এইটোৱেই। আৰু বহুতে জানে দাইলখনৰ কথা, বৰ সুন্দৰ। ইয়াৰ লগত অন্য ভাজি ব্যৱহাৰ কৰা নহয়, যিহেতু এয়া মই সুন্দৰকৈ থালিখন সজাই দিলোঁ। আপোনালোকেও খাই চাব, আশা কৰোঁ ভাল পাব।